নমস্কাৰ প্ৰিয় বন্ধুসকল, আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিমাকুছিৰ পৰা বগামাটি অভিমুখে। বগামাটি হৈছে অসমৰ অন্যতম এখন জনপ্ৰিয় বনভোজস্থলী, য'ত অসমৰ পৰা প্ৰায় বিভিন্ন মানুহে ইয়াত বনভোজ খাবলৈ আহে। এই বগামাটিখন হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী এখন ঠাই, ওদালগুৰি জিলাৰ অন্তৰ্গত। গতিকে আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ যাত্ৰাটো। শুক্লাই দলং পালোঁ আৰু এতিয়া আমি বগামাটিলৈ যাম। বলকচোন আমি বগামাটিলৈ যাওঁ। এইখন হৈছে আটাৰিঘাট চাহ বাগিচা। আমি বগামাটিলৈ যাওঁতে আটাৰিঘাট চাহ বাগিচাৰ মাজেৰে আমি যাবলগীয়া হৈছিলে আৰু আমি এখন সুন্দৰ চাহ বাগিচা, অতি পৰিষ্কাৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গতিকে আহক আমি যাত্ৰা আৰম্ভ কৰোঁ। চাওঁচোন আমি কি আকৌ দেখিবলৈ পাওঁ। আমি আহি বাঙালীপাৰা চকত উপস্থিত হ'লোহি আৰু বাঙালীপাৰা চকৰ পৰা উত্তৰে যাব লাগে বগামাটি, প্ৰায় বগামাটিলৈ 10 কিলোমিটাৰ। গতিকে আপোনাৰ দক্ষিণে যাব পাৰি আপোনাৰ বাইহাটা চাৰিআলি, গৌৰেশ্বৰ, আৰু যিটো উত্তৰে যোৱা ৰাস্তা এইটো বগামাটিলৈ, আৰু যিটো আপোনাৰ পশ্চিমে যোৱা ৰাস্তাটোৰে যাব পাৰি তামোলপুৰ। গতিকে আমি বগামাটিলৈ যোৱা ৰাস্তাটোত সোমালোঁ। আহকচোন আমাৰ আৰু পৰৱৰ্তী কি ঠাইসমূহ দেখা পাওঁ। আমি আহি এয়া বগামাটি পালোহি আৰু বগামাটিৰ এইটো পকী ৰাস্তাটো সম্পূৰ্ণ নাই, গতিকে কেঁচা ৰাস্তাৰে ভিতৰলৈ এনেকৈ সোমাই যাব লাগিব। গতিকে অতি সুন্দৰ ৰাস্তা, যদিও কেঁচা ৰাস্তা। গতিকে আমি ইয়াৰ পৰা টাৰ্ণ ল'ব লাগিব এটা। গতিকে
আহকচোন আমি বগামাটিৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াত এডুকেশ্যনেল এক্সকাৰ্ছনৰ কাৰণে বহুতো বিদ্যালয়ৰ পৰা বনভোজ খাবলৈ অহা পৰিলক্ষিত হৈছে। বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে, কিয়নো ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা আৰু পানীৰ সুবিধা আছে বনভোজ খোৱাৰ কাৰণে। গতিকে আৰু ছাত্ৰ ছাত্ৰীসকলক এইটো উপভোগ কৰাব লাগে আচলতে। সেইকাৰণে বহুতো বিদ্যালয়ৰ পৰা ইয়াত বনভোজ খাবলৈ আহিছে। মিণ্টুৰ লগত আমি বগামাটি চাবলৈ আহিছোঁ। সেয়া দেখিছে আপোনালোকে পাহাৰখন বগা বগা, সেইকাৰণে ইয়াৰ নাম, এই মাটিবিলাক গোটেই বগা, সেইকাৰণে নাম হৈছে বগামাটি। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মিণ্টু আপোনালোকক বগামাটিখন ওপৰৰ পৰা প্ৰায় 500 ফুটমান ওপৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন বলক ওপৰৰ পৰা বগামাটিখন কেনেকুৱা দেখি বলক। মই এইবাৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বগামাটিৰ সেই পাহাৰখনৰ ওপৰত থকা এটা বুদ্ধ মন্দিৰ। এই বুদ্ধ মন্দিৰটো অতি ওখ। গতিকে এই বুদ্ধ মন্দিৰটো ইনগ্ৰেশ্যন কৰিছিলে সেই সময়ৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্মই। গতিকে বলকচোন বুদ্ধ মন্দিৰটোৰ ওপৰৰ ফালে যাবলৈ চেষ্টা কৰোঁ, ওপৰত উঠি যাবলৈ চেষ্টা কৰোঁ বলক।
বন্ধুসকল মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই।